নমস্কাৰ কৃষক বন্ধুসকল, আজি আমি এটা নতুন শিতান আৰম্ভ কৰিবলৈ বিচাৰিছো। আমাৰ এই কৃষি বিজ্ঞান অ ক খ এই অনলাইন কৃষি পাঠ্যক্ৰমত আজি আমাৰ বিষয়বস্তু হ'ল শস্যৰ পুষ্টি। আমি জানো আমাৰ নিজৰ মানৱ শৰীৰৰ বৃদ্ধিৰ বাবে যেনেকৈ পুষ্টিৰ দৰকাৰ হয়, ঠিক তেনেকৈ উদ্ভিদৰো বৃদ্ধি আৰু বিকাশৰ বাবে বহুতখিনি পুষ্টি মূল্যৰ দৰকাৰ হয়। আজি আমি আলোচনাত আমি সেই বিষয়ে বহলাই ব্যাখ্যা কৰিব বিচাৰিছো। উদ্ভিদৰ শৰীৰৰ বাবে অৰ্থাৎ পুষ্টিৰ বাবে যে বিভিন্ন পুষ্টিমূল্যৰ প্ৰয়োজন হয় আৰু উদ্ভিদে সেইবোৰ যে মাটিৰ পৰা আহৰণ কৰে সেই বিষয়ে আমি আগতে আলোচনা কৰিছিলো। শস্যৰ বাবে প্ৰয়োজনীয় পুষ্টিমূল্য মাটিত পৰ্যাপ্ত পৰিমাণে থাকিলে আমি তেনে মাটিকে সাৰুৱা মাটি বুলি কওঁ। অন্যহাতে মাটিত ইয়াৰ অভাৱ থাকিলে বাহ্যিকভাৱে সেইবোৰ যোগান ধৰা হয়, যিবোৰক আমি সাৰ বুলি কওঁ। মুঠ কথাত মাটিত উদ্ভিদৰ বাবে প্ৰয়োজনীয় পুষ্টিমূল্য যোগানৰ বাবে যিবোৰ দ্ৰব্য প্ৰয়োগ কৰা হয় তাকে আমি থুলতে সাৰ বুলি ক'ব পাৰো। উদ্ভিদৰ পৰিপুষ্টিৰ বাবে প্ৰায় 16 বিধ মৌলৰ প্ৰয়োজন বুলি বিজ্ঞানীসকলে ঠাৰ কৰিছে। এইবোৰ কি সেইবোৰক কেইবাটাও ভাগ কৰা হৈছে। প্ৰথম হ'ল মুখ্য পুষ্টি দ্ৰব্য, যিবোৰক অধিক পৰিমাণে শস্যক দৰকাৰ হয়। সেইবোৰ হ'ল নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম, যিবোৰক ইংৰাজীত NPK বুলি কোৱা হয়। নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম। 2 নম্বৰটো হ'ল গৌণ পুষ্টি দ্ৰব্য, যে এইবোৰক কিছু কম পৰিমাণে দৰকাৰ হয় আৰু যদিও এইবোৰ বহুতো শস্যৰ বাবে অতি লাগতিয়াল, যেনে কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ। কিছুমান হ'ল সূক্ষ্ম পুষ্টি দ্ৰব্য, যে শস্যক অতি কম পৰিমাণৰ লাগে, কিন্তু এইবোৰৰ অভাৱেও কেতিয়াবা শস্যত অপুষ্টি হয়। সেইবোৰ হ'ল আইৰণ, মেংগানিজ, বৰণ, জিংক, কপাৰ, মলিবডেনাম আৰু ক্লৰিন। লক্ষণীয় বিষয় এইটোৱেই যে শস্যৰ বাবে অতি প্ৰয়োজনীয় 3 বিধ মৌল, যেনে কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন, এইবোৰ উদ্ভিদে বায়ুমণ্ডল আৰু পানীৰ পৰা সংগ্ৰহ কৰে। এতিয়া এই মৌলবোৰৰ কাম কি? যে বিধে বিধে মৌল আৰু বিধে বিধে কাম। যে নাইট্ৰজেন মৌলৰ কাম হ'ল যে ই উদ্ভিদজোপাক সেউজীয়া কৰি ৰাখে, গা গছ আৰু পাতৰ বৃদ্ধিত অৰিহণা যোগায়, খাদ্য শস্যত মাংস সাৰ পৰিমাণ বৃদ্ধি কৰে, শিপাই মাটিৰ পৰা পুষ্টিমূল্য আহৰণত সুবিধা হয়। আৰু যেতিয়া নাইট্ৰজেন মৌলৰ অভাৱ হয় তেতিয়া কি হয়? শস্যৰ বৃদ্ধি আৰু বিকাশত বাধা জন্মায়। কি বয়সীয়াল পাতবোৰ ক্ৰমান্বয়ে হালধীয়া হয় আৰু খেতা পৰি শুকাই যায়। অকালতে পাত আৰু ফলবোৰ সৰি পৰে। আৰু কেতিয়াবা আকৌ এই নাইট্ৰজেনৰ পৰিমাণ যদি বেছি হয় তেতিয়াও কিন্তু শস্যৰ বাবে অপকাৰী। শস্যৰ অনিষ্টকাৰী পোক পৰুৱা আৰু বেমাৰ আজাৰে খুব সহজে আক্ৰমণ কৰিব। শস্য চপোৱাৰ সময় দীঘলীয়া হৈ যাব, জেপজেপীয়া হৈ শস্য বাগৰি পৰিব, বাধাপ্ৰাপ্ত হ'ব। এই ধান খেতিডৰাত আমি যদি চাওঁ তেতিয়াহ'লে এই পাতবোৰ হালধীয়া ৰঙৰ হৈ আহিছে। গতিকে এই পাতবোৰ কিছুমান পাত সেউজীয়া হৈ আছে, কিছুমান পাত হালধীয়া হৈছে। এই হালধীয়া হৈ থকা মানে ইয়াত আমি জানিব লাগিব যে ইয়াত নাইট্ৰজেন সাৰৰ অভাৱ পৰিলক্ষিত হৈছে। গতিকে এই নাইট্ৰজেনৰ অভাৱ দূৰ কৰিবলৈ হ'লে আমি এই ধান খেতিডৰাত আমি অতিৰিক্তভাৱে আমি নাইট্ৰজেন জাতীয় যিখিনি সাৰ আছে আমি সেইখিনি যোগান ধৰিব লাগিব। ঠিক তেনেকৈ এই পথাৰডৰাত আমি যদি চাওঁ তেতিয়াহ'লে ইয়াত আমি পটাছ সাৰৰ অভাৱো দেখিবলৈ পাম। পটাছ সাৰৰ অভাৱ দেখিলো আমি যে এই গছৰ পাতখিলা আগটো ৰঙা পৰি শুকাই আহিছে। গতিকে এইটো এটা পটাছ সাৰৰ অভাৱ লক্ষণ। ঠিক তেনেকৈ ইয়াত যদি চাওঁ আমি তেতিয়াহ'লে এই গোটেই মাটিডৰাতে ইয়াত দেখিম আমি ফছফৰাছ জাতীয় সাৰৰ অভাৱো এয়া পৰিলক্ষিত হৈছে। এই অভাৱবিলাক দূৰ কৰিবৰ কাৰণে আমি শস্যডৰাত যাৱতীয় পুষ্টি আমি যোগান ধৰিব লাগিব। ধন্যবাদ কৃষক বন্ধুসকল। আজি এই পুষ্টি বিষয়ে আলোচনাটি আমি ইমানতে শেষ কৰিব বিচাৰিছো। আমাৰ আলোচনাটি আপোনালোকে কেনে পালে এই বিষয়ে আমাৰ কমেণ্ট বক্সত জনাব পাৰে। আৰু আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব বিচাৰিলে আমাৰ স্ক্ৰীণত নম্বৰ দিয়া আছে, সেইমতে আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।